নমস্কাৰ। আজি পিকনিক খোৱা ঠাই এখনলৈ আহিছোঁ। তামোলপুৰৰ পৰা অকণমান দূৰ হয়, বাক্সা ডিষ্ট্ৰিক্ট তামোলপুৰ। ৰঙিয়াৰ পৰা 52 কিলোমিটাৰ হয়, 52 কিলোমিটাৰ হয়। ঠাইখনৰ নাম হৈছে গ্ৰীণ হিমালয়া, মানে ভূটান পাহাৰৰ একেবাৰে নামনি ঠাই এইখিনি। কুমাৰীঘাটাৰ পৰা অলপ আহিব লাগে। কুমাৰীঘাটাৰ পৰা কিমানখিনি কিলোমিটাৰ হ'ল সেইটো মই চোৱা নাই, কিন্তু ৰঙিয়াৰ পৰা 52 কিলোমিটাৰ। কুমাৰীঘাটাৰ পৰা মোটামুটি 10 কিলোমিটাৰমান হ'ব। তালৈ আহিছোঁ। বহুত ধুনীয়া পৰিৱেশ, গতিকে চাওঁ আহকচোন ইয়াৰ পৰিৱেশটো। গৰমৰ দিনত আপোনালোকে ঠাণ্ডা পানী থকা ঠাই বিচাৰি ফুৰে নেকি বাৰু? তেন্তে আপোনালোকে ইয়ালৈ আহিব পাৰে। পানীটো বিৰাটেই ঠাণ্ডা হয়। অৱশ্যে গৰমৰ দিনত পানীৰ সোঁতটো আৰু বেছি হয়, যিহেতু বাৰিষা, তেতিয়া আৰু পানীৰ সোঁতটো বেছি হয়। এনেকৈ ইমানখিনিলৈ নামি আহিব নোৱাৰি, আৰু যিখিনিলৈ পাৰি সেইখিনিতো বহুত সাৱধান হ'ব লাগে। কিন্তু বৰ ধুনীয়া চাফা পানী, আৰু গা ধুবলৈ ভাল। বহুতে গা ধুবলৈ আহে। ওচৰ পাজৰৰ মানুহখিনিতো আহেই, তাৰোপৰি দূৰ দূৰণিৰ পৰাও মানুহে স্বচ্ছ নিৰ্মল পানী বিচাৰি আহে, ঠাণ্ডা পানী বিচাৰি আহে। পাহাৰৰ পৰা এনেদৰে এটা বৰ ধুনীয়া দৃশ্যৰ সৈতে পানীখিনি বৈ আহিছে নিজৰাটোৰে। পিকনিক খাবলৈ আহে বহুত ঠাইৰ পৰা। গৰমৰ দিনত মানে গা ধুবলৈ আহে, লগতে মানে এটা পিকনিক টাইপৰো হৈ যায়। মানুহে যিহেতু উৎকট গৰমত মানে থাকিব নোৱাৰা হৈ যায়, অসহ্যকৰ গৰমত, সেই সময়ত ঠাণ্ডা পানী বিচাৰি ফুৰে। বহুতে ফুৰিবলৈ যায় দূৰ দূৰণিলৈ, মেঘালয় বা এনেকুৱা দাৰ্জিলিং, বিভিন্ন ঠাইলৈ গুচি যায় ফুৰিবলৈ। কিন্তু আপোনালোকে ইয়ালৈও আহিব পাৰে গৰমৰ দিনত, মানে দিনটোৰ কাৰণে ফুৰিবলৈ আহিব পাৰে। বহুত ধুনীয়া ঠাই হয়। এবাৰ ফুৰিবলৈ অহাও হ'ব, গা ধুবলৈ অহাও ভাল হ'ব। লেতেৰা কৰিব নালাগে, আৰু গা ধুব আহিলেই যে মানে লেতেৰা এটা পৰিৱেশ কৰিব লাগিব তেনেকুৱা কথা নহয়। দেখা পোৱা যায় পিকনিক খোৱা ঠাইবোৰত বহুত লেতেৰা কৰি থৈ অহা যায়, গতিকে সেইটো ভাল কথা নহয়। পৰিৱেশটো নষ্ট কৰি দিয়া যায়। ভাল পৰিৱেশ এটা গৈ মানে তাত নষ্ট কৰাৰ আমাক একো দিয়া নাই, অধিকাৰ দিয়া নাই। আমি এইটো ধুনীয়াকৈ ৰাখিব লাগে, কাৰণ সেইটো এদিনৰ ঠাই নহয়। পৰিৱেশটো ধুনীয়া কৰি ৰাখিব লাগে, স্বচ্ছ নিৰ্মল কৰি ৰাখিব লাগে। এইবিলাক লেতেৰা কৰি থৈ অহাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। ইয়ালৈ এনেকুৱাকৈ আহিব পাৰে আপোনালোকে, বৰ ধুনীয়াকৈ এটা দিন কটাব পাৰে। ৰন্ধা বঢ়াৰ কাৰণে যা যোগাৰখিনি কৰি লৈ আহিব, মানে খাবও পাৰিলে আৰু লগতে গাও ধুব পাৰিলে। বৰ ধুনীয়া ঠাই। ভূটানৰ একেবাৰে নামনি হয়। এইটো আপোনাৰ তামোলপুৰ আছে, বাক্সা জিলা। তামোলপুৰৰ পৰা অলপ আগলৈ আহিব লাগে। এইখিনি কুমাৰীঘাটা বুলি কয়। কুমাৰীঘাটাৰ পৰা যিটো মেইন হাইৱে ৰাস্তা আছে, ৰঙিয়া দৰংগা যিটো হাইৱে ৰোড হয়, মানে ভূটানলৈ যাব পৰা, সেই ৰাস্তাটোৰ পৰা অলপ কাটি আহিব লাগে। 10 কিলোমিটাৰমান সোমাব লাগে ইয়ালৈ কুমাৰীঘাটাৰ পৰা। ৰাস্তা ইমান বেয়া নহয়, কেইবাটাও ৰাস্তা আছে ইয়ালৈ আহিব পৰা। যদি এদিনীয়া হয় অলপ ভুলো লাগে, অৱশ্যে মানুহখিনি বৰ ভাল হয়। কিবা ভুল হ'লে কৈ দিব বাৰু গন্তব্যস্থানটোলৈ যোৱাৰ সময়ত। বাকী আপোনালোকে আহিবচোন ইয়ালৈ গৰমৰ দিনত, কেনেকুৱা পালে মানে এইটো নিজেও এইটো গম পাব, আনকো ক'ব পাৰিব। বৰ ধুনীয়া লাগিব ঠাইখিনি। আৰু গধূলি সময়ত এনেকুৱা এটা পৰিৱেশ হয়, এতিয়া গধূলি হৈছে, যেতিয়া সূৰ্যটো ডুব যায়। গ্ৰীণ হিমালয়াৰ গোটেইখিনি পৰিৱেশ চালোঁ, বৰ ভাল লাগিছে। বহুত মানুহ আহিছে আজি। 1 জানুৱাৰীৰ দিনাখনেই মই আহিলোঁ, বহুত ভাল লাগিল। মানে পিকনিক খোৱা ঠাই হিচাপত বহুতেই ভাল, আৰু গৰমৰ দিনত ফুৰিব আহিব পাৰে। পানীটো বহুত ঠাণ্ডা হয়। এইটো নদীটো হৈছে মটঙা নদী। গৰমৰ দিনত সকলোৱে গা ধুবলৈ আহে, বহুত ঠাইৰ পৰা ইয়ালৈ আহে। একেবাৰে যেতিয়া গৰমৰ প্ৰকোপ বেছি হৈ যায়, জুলাই আগষ্ট মাহত। গতিকে এই ঠাইখনলৈ আপোনালোকো আহিব। ৰাস্তা ঘাটো ভালেই হয়, অলপমানতো আৰু বেয়া থাকিবই। পিকনিক খোৱা ঠাইবিলাক অলপ তেনেকুৱা হয়েই, হ'লেও বহুত ভাল লাগে। আৰু ঠাইও বহুখিনি আছে, ঠাইৰ অভাৱ নাই পিকনিক খাবলৈ। অলপ দেৰিকৈ আহি পালেও ইয়াতে সুবিধাখিনি আছে ঠাইৰ কাৰণে। ঠাইখিনি কেনেকুৱা বোলে আপোনালোকে জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ ধন্যবাদ।